মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঢ়িম অধ্যায় নম্বৰ 14 প্ৰাণীৰ পৰা পোৱা বস্তু। ইয়াৰ আগতে আমি উদ্ভিদৰ পৰা পোৱা বস্তুৰ বিষয়ে আলোচনা কৰিছিলোঁ। তো আজি আমি পঢ়িম প্ৰাণীৰ পৰা আমি কি পাওঁ। প্ৰাণীৰ বিষয়ে বাৰু আমি আগতে কি শিকি আহিছোঁ যে পৃথিৱীত অসংখ্যবিধ প্ৰাণী আছে, হয়নে? মানুহো এবিধ প্ৰাণীয়ে হয় আৰু প্ৰাণীয়ে উদ্ভিদৰ পৰা আহাৰ সংগ্ৰহ কৰে। আজি আমি পঢ়িম মানুহে আন প্ৰাণীৰ পৰা কি পায়। আন প্ৰাণীৰ পৰা মানুহে বহুত ধৰণৰ খোৱা বস্তু পায়। কিছুমান প্ৰাণীৰ মাংস মানুহৰ খাদ্য, যেনে কুকুৰা, ছাগলী, পাৰ, হাঁহ আদিৰ মাংস মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰে। আৰু আমি মাছো খাওঁ, হয়নে? মাছো এবিধ প্ৰাণীয়ে হয়। আনহাতে কুকুৰা বা হাঁহৰ কণীও পুষ্টিকৰ খাদ্য আৰু সেয়াও প্ৰাণীৰ পৰাই পোৱা যায়। আকৌ গৰু, ছাগলী, ম'হৰ গাখীৰ মানুহৰ বাবে অতি ভাল খাদ্য। গাখীৰৰ পৰাই মাখন, ক্ৰীম, ঘিউ আদি বনোৱা হয়। মাংস, কণী, গাখীৰ এইবোৰ পুষ্টিকৰ খাদ্য আৰু এইবোৰ আমি ক'ৰ পৰা পাওঁ? আন প্ৰাণীৰ পৰা পাওঁ। মৌ-মাখিয়ে উৎপাদন কৰা মৌ হৈছে মানুহৰ বাবে এবিধ পুষ্টিকৰ খাদ্য। বিভিন্ন ধৰণৰ বেমাৰতো মৌ খোৱা হয়। কাহ হ'লে তুলসী পাতৰ লগত মৌ মিহলাই খালে কাহ ভাল হয়। গাখীৰ, দৈ, মাখন, ক্ৰীম এইবোৰ প্ৰাণীৰ পৰা পোৱা যায়। গাখীৰৰ পৰা দৈ, মাখন, ক্ৰীম এইবোৰ তৈয়াৰ কৰা হয়নে? গাখীৰ প্ৰাণীৰ পৰা পোৱা যায়। গৰু, ছাগলী, ম'হৰ পৰা গাখীৰ পোৱা যায়। তাৰপিছত হাঁহ, পাৰৰ পৰা মুৰ্গী, ইয়াৰ পৰা কণী পোৱা যায়। কণীও পুষ্টিকৰ খাদ্য। তাৰপিছত মাংস, এইবোৰ পুষ্টিকৰ খাদ্য আৰু মানুহে এই খাদ্যবোৰ আন প্ৰাণীৰ পৰা পায়। আৰু এই খাদ্যবোৰে মানুহক ডাঙৰ দীঘল হোৱাত সহায় কৰে। এইবোৰ নাথাকে। তো এতিয়া আমি পঢ়িম প্ৰাণীৰ প্ৰতিপালন। মানুহে কিছুমান প্ৰাণী পোহে বা প্ৰতিপালন কৰে, যেনে গাখীৰ আৰু খেতিৰ বাবে মানুহে গৰু পোহে। কণী আৰু মাংসৰ বাবে মানুহে হাঁহ, কুকুৰা পোহে। তাৰপিছত কুকুৰ, ঘোঁৰা, গাধ আদি জন্তুও পোহে। এইদৰে প্ৰাণী পোহাক পশুপালন বোলে। আৰু আমি মাছ খাবৰ কাৰণে পুখুৰীত কি হয়? মাছো জীয়াই পোহোঁ। গতিকে মাছ পোহাটোক আকৌ মীন পালন বুলি কোৱা হয়। আগৰ দিনত মানুহে মাটি চহাবলৈ বলদ গৰু ব্যৱহাৰ কৰিছিল। বলদ গৰুৰে হাল বাইছিল, কিন্তু আজিকালি ট্ৰেক্টৰেৰে হাল বায়। তেতিয়াও আকৌ এই হাল বাবৰ কাৰণে গৰু ব্যৱহাৰ কৰিছিল। তাৰ উপৰিও কেতিয়াবা তোমালোকে পুলিচে কুকুৰ লৈ যোৱা দেখিছানে? কিয় নিয়ে জানানে? চোৰ ডকাইত ধৰিবলৈ পুলিচে কুকুৰ নিয়ে, কাৰণ পুলিচে গোন্ধৰ সহায়ত আন প্ৰাণী বা বস্তুবিলাক বিচাৰি উলিয়াব পাৰে। কুকুৰে ঘৰত পহৰাও দিয়ে আৰু কুকুৰৰ গোন্ধ লোৱা শক্তি বৰ বেছি। এতিয়া আমি পঢ়িম প্ৰাণীৰ উপকাৰিতা। এই অন্য প্ৰাণীবোৰে মানুহক কেনেদৰে উপকাৰ কৰে। গৰু, ম'হ মৰিলে গৰুৰ বা ম'হৰ ছাল শুকুৱাই থোৱা হয়। সেই ছালৰ পৰাই চামৰাৰ বনোৱা হয়। চামৰাৰে জোতা, বেগ, চেণ্ডেল এইবোৰ তৈয়াৰ কৰা হয়। আকৌ ভেড়া, ছাগলীৰ নোমৰ পৰা ঊণসূতা পোৱা যায়। ঊণসূতাৰে চুৱেটাৰ, গৰম কাপোৰ তৈয়াৰ কৰা হয়। তাৰপিছত এৰী, মুগা, পাট এইবোৰো বৰ মূল্যৱান প্ৰাকৃতিক সূতা। এইবোৰো এৰী পলু, মুগা পলু এইবোৰ প্ৰাণীৰ পৰা পোৱা যায়। পখিলাবোৰে পলুৰ জন্ম দিয়ে আৰু পলুবোৰে গছৰ পাত খায়। আকৌ গছৰ পাত খাই পিনে যেতিয়া লেটা বান্ধে, সেই লেটাবোৰৰ পৰাই সূতা তৈয়াৰ কৰা হয়। আৰু সেই সূতাবোৰ বহুত ধুনীয়া, সুন্দৰ আৰু মূল্যৱান হয়। তাৰপিছত চোৱা, কিছুমান প্ৰাণীয়ে মানুহৰ বয় বস্তু কঢ়িয়ায়, যেনে হাতী বা মৰুভূমিত মানুহে উট ব্যৱহাৰ কৰে বয় বস্তুবিলাক কঢ়িয়াবৰ কাৰণে। তো এইবোৰ প্ৰাণীয়ে মানুহক বস্তু কঢ়িওৱাত সহায় কৰে। তাৰপিছত কেঁচু মাটিত থাকে আৰু কেঁচুৱে কি কৰে? তলৰ মাটি ওপৰলৈকে আনে বা ওপৰৰ মাটি তললৈকে নিয়ে। এইদৰে মাটি সাৰুৱা কৰে। মাটিত পচি যোৱা বস্তুবিলাক খাই মাটিখিনি সাৰুৱা কৰে। আকৌ কিছুমান প্ৰাণীয়ে আমাক আন ধৰণে সহায় কৰে, যেনে
যেতিয়া যে প্ৰাণী বা জীৱ জন্তু মৰি পচি গোন্ধ ওলাই থাকে তেতিয়া সেই প্ৰাণীবোৰ কাউৰী, শগুন, শিয়াল, কুকুৰ আদিয়ে খাই পৰিষ্কাৰ কৰে আৰু তেনেকৈও এইবোৰে আমাক সহায় কৰি আছে। মানুহক আন প্ৰাণীবোৰে বহুত ধৰণে সহায় কৰে, হয়নে? আজি আমি শিকিবলৈ পালোঁ যে আন প্ৰাণী নহ'লেও মানুহ জীয়াই থাকিব নোৱাৰিব, কাৰণ অন্য প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি মানুহে বিভিন্ন ধৰণৰ কাম কাজ কৰে। তো ইয়াৰ পিছত আমি ইয়াৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম।